স্বাগতম জনাইছোঁ RK আছাম ব্লগছ চেনেলৰ তৰফৰ পৰা। ছাত্ৰছাত্ৰীসকল 2021 চনত অনুষ্ঠিত হ'বলগীয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ কাৰণে পলিটিকেল সায়েন্স সাবজেক্টৰ পৰা 15টা মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন লৈ আহিছোঁ আৰু এই প্ৰশ্নকেৰে এই ভিডিঅ' আলোচনা কৰিম। ছাত্ৰছাত্ৰীসকল তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই যোৱা আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এনেধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰাকৈ। খ নম্বৰ প্ৰতিটো 1 নম্বৰৰ প্ৰশ্নোত্তৰ। প্ৰথম প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হয় বা কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়? উত্তৰটো হ'ল ৰাষ্ট্ৰসংঘ 1945 চনৰ 24 অক্টোবৰ তাৰিখে প্ৰতিষ্ঠা কৰা হয় বা 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়। 2 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? 3 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘৰ কোন সদস্যই ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে? উত্তৰটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যই ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে। 4 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন লিখা? উত্তৰটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ 5খন আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰ 10খন। 5 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ কেতিয়া গ্ৰহণ কৰিছিল? উত্তৰটো হ'ল ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে গ্ৰহণ কৰিছিল। 6 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হিচাপে কেতিয়া যোগদান কৰিছিল? উত্তৰটো হ'ল ভাৰতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হিচাপে 1945 চনৰ 30 অক্টোবৰ তাৰিখে যোগদান কৰিছিল। খ নম্বৰ প্ৰতিটো 2 নম্বৰৰ প্ৰশ্নোত্তৰ। প্ৰথম প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘৰ 2টা উদ্দেশ্য উল্লেখ কৰা। উত্তৰটো হ'ল ৰাষ্ট্ৰসংঘৰ 2টা উদ্দেশ্য তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হ'ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। দ্বিতীয়টো হ'ল সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণ ভিত্তিক দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখা। 2 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 2খন স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 2খন স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম হ'ল প্ৰথমটো হ'ল ইংলেণ্ড, দ্বিতীয়টো হ'ল ফ্ৰান্স। 3 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰে লাভ কৰা 2টা সুবিধা উল্লেখ কৰা। উত্তৰটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰে লাভ কৰা 2টা সুবিধা হ'ল প্ৰথমটো হ'ল ভেটো ক্ষমতা, দ্বিতীয়টো হ'ল একনায়কত্ববাদী। 4 নম্বৰ প্ৰশ্নটো হ'ল সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ লগত জড়িত থকা 2টা অভিকৰণৰ নাম লিখা। উত্তৰটো হ'ল সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ লগত জড়িত থকা 2টা অভিকৰণৰ নাম হ'ল প্ৰথমটো হ'ল আন্তৰ্জাতিক মুদ্ৰানিধি, দ্বিতীয়টো হ'ল বিশ্ব বাণিজ্য সংস্থা অৰ্থাৎ অল ট্ৰেড অৰ্গেনাইজেশ্যন। 5 নম্বৰ প্ৰশ্নটো হ'ল সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ লগত জড়িত ৰাষ্ট্ৰসংঘৰ 2টা অংগৰ নাম লিখা। উত্তৰটো হ'ল সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ লগত জড়িত ৰাষ্ট্ৰসংঘৰ 2টা অংগৰ নাম হ'ল প্ৰথমটো হ'ল ন্যায়ৰক্ষী পৰিষদ, দ্বিতীয়টো হ'ল অৰ্থনৈতিক আৰু সামাজিক পৰিষদ। 6 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিয় স্থায়ী সদস্য পদ দিব লাগে? 2টা যুক্তি দিয়া। উত্তৰটো হ'ল ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য পদ দিব লাগে 2টা যুক্তি হ'ল প্ৰথমটো হ'ল ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ, দ্বিতীয়টো হ'ল ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। 7 নম্বৰ প্ৰশ্নটো হ'ল সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা 2টা বেচৰকাৰী সংগঠনৰ নাম লিখা। উত্তৰটো হ'ল সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা 2টা বেচৰকাৰী সংগঠনৰ নাম হ'ল প্ৰথমটো হ'ল আন্তৰ্জাতিক ক্ষমাধান, দ্বিতীয়টো হ'ল মানৱ অধিকাৰ জাগৰণ। 8 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্য নিযুক্তিৰ ক্ষেত্ৰত থকা 2টা অৰ্হতা উল্লেখ কৰা। উত্তৰটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্য নিযুক্তিৰ ক্ষেত্ৰত থকা 2টা অৰ্হতা হ'ল প্ৰথমটো হ'ল অৰ্থনৈতিক ক্ষেত্ৰত শক্তিশালী ৰাষ্ট্ৰ, দ্বিতীয়টো হ'ল এটা শক্তিশালী সামৰিক বাহিনী। 9 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘৰ বিশেষ অংগ 2টাৰ নাম লিখা। উত্তৰটো হ'ল ৰাষ্ট্ৰসংঘৰ বিশেষ অংগ 2টাৰ নাম হ'ল প্ৰথমটো হ'ল আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ, দ্বিতীয়টো হ'ল খাদ্য আৰু কৃষি সংঘ। 10 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হয়? ভাৰত ইয়াৰ প্ৰতিষ্ঠাপক সদস্য নে? উত্তৰটো হ'ল ৰাষ্ট্ৰসংঘ 1945 চনৰ 24 অক্টোবৰ তাৰিখে প্ৰতিষ্ঠা কৰা হয়। ভাৰত ইয়াৰ প্ৰতিষ্ঠাপক সদস্য নহয় যিহেতু ভাৰত 1945 চনৰ 30 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সদস্য হিচাপে যোগদান কৰিছিল। প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ সময়ত ভাৰত নাছিল।